समाव नोंथांमोन गासैखौबो आंनि YouTube चेनेलाव बरायना लाबाय। स' दिनै आङो नोंथांमोननो मोनसे गोदान भिडिअ लाना फैबाय। बियो निउस नङा लोगोफोर, आङो जास्ट जोंनि गलाघाट जिल्लानि सिङाव थानाय उरियामघाटनि जयन्तिपुर गामियाव आसाम टक्सनिफ्राय मोनसे 1 घन्टानि प्रग्राम लानाय जादोंमोन। दा बेनिनो आङो मोननैसो क्लिप नोंथांमोननो दिनै नैबे भिडिअनि गेजेरजों दिन्थिनो नागिरदों। आसा खालामो नोंथांमोना बे भिडिअखौ मोजां मोनगोन आरो नोंथांमोना जुदि भिडिअखौ मोजां मोनब्ला अननानै लाइक शेयार खालामना होदो आरो नोंथाङा जुदि आंनि चेनेलाव गोदान बावनानै चेनेलखौ साबस्क्राइब खालामना हो। थ' लोगोफोर बारा जेबो बुंबाय थाला, भिडिअखौ नायलांबाय थाबानो जाबाय। সম্প্ৰীতি বৰ্তাই ৰাখি ইয়াত কৃষ্টি সংস্কৃতি আগুৱাই লৈ গৈছে, একতাৰ দোলেৰে বান্ধ খাইছে সকলো। আমি আজি আপোনালোকক এই অনুষ্ঠানৰ জৰিয়তে দেখুৱাম। এই অনুষ্ঠানত আমি আপোনালোকক বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো এটি পৰম্পৰাগত শ্ৰীযুত নীলোৎপল ৰায়চৌধুৰী, তেখেত গুৱাহাটীৰ পৰা আহিছে, আসাম টক্সৰ সাংবাদিক। ইয়াৰ পিছতে মই চিনাকি দিবলৈ আগবাঢ়িছোঁ আমাৰ বহুতো গুৱাহাটীৰ পৰা অহা জনপ্ৰিয় কণ্ঠশিল্পী শৰ্মিলা মহন্ত। গতিকে অনুৰোধ জনাইছোঁ আমাৰ সীমান্তবাসী ৰাইজৰ হৈ মণ্ডন বসুমতাৰী দেৱক এখনি আৰুণাৰে সমৰ্থন জনাবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াৰ পিছত মই চিনাকি ল'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ মুকুন্দ বসুমতাৰী ডাঙৰীয়াই আমাৰ সীমান্তবাসী ৰাইজৰ হৈ সমৰ্থন জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছত মই চিনাকি দিবলৈ আগবাঢ়িছোঁ আসাম টক্সৰ কেমেৰা পাৰ্চন দীপজ্যোতি কাকতি আৰু সোণাৰাম বসুমতাৰী ডাঙৰীয়াক সীমান্তবাসী ৰাইজৰ হৈ সমৰ্থন জনাবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াৰ পিছত ডাঙৰীয়াক মই ৰাইজৰ আগত চিনাকি ল'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু মণ্ডন বসুমতাৰী ডাঙৰীয়াক তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালোঁ। সময়ত ইয়াত বিভিন্ন প্ৰলোভন দেখুৱাই কিন্তু সময়ত এইবিলাক কাম নকৰে। এতিয়া যথেষ্ট খেতি ইয়াত উৎপাদন হয়, কিন্তু খেতিৰ যিখিনি আঁচনি দিব লাগে সেইখিনি ইয়াত নাই। আপোনাৰ স্বাস্থ্যৰ কাৰণে আজি উৰিয়ামঘাটত আপোনাৰ মডেল হস্পিটেল এখন আজি কেইমাহমান আগত উন্মোচন হৈছে। বহুত দিন আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ দাবীত, কিন্তু সেই হস্পিটেলত আজিলৈকে আপোনাৰ পূৰ্ণভাৱে আপোনাৰ ডক্টৰ নাই। ৰাতিপুৱা 8টা বজাৰ খুলি 12টা 1টা বজাত তাৰ ডক্টৰবিলাক গুচি যায়। সেইটোও আপোনাৰ MBBS স্পেচিয়েলিষ্ট নাই, কিন্তু হস্পিটেলটো মডেল হস্পিটেল। এনেকুৱা সমস্যা আছে। আপোনাৰ যাতায়াতৰ সমস্যা আছে, আপোনাৰ তেনেকৈ বিভিন্ন দিশত সমস্যা আছে। তথাপিতো আমি এই অঞ্চলৰ ৰাইজে কৃষিৰ যোগেদি এতিয়া নিজে
Thank you.